নমস্কাৰ ৰিভিউ অসমলৈ স্বাগতম জনাইছোঁ। ৰাজ্যত অব্যাহত আছে গৰাখহনীয়া। কেনেকৈ আছে নৈপৰীয়া পৰিয়ালসমূহ। প্ৰচণ্ড ৰ'দত নৈৰ পাৰে পাৰে ৰিভিউ অসম। ৰাজ্যজুৰি নৈ উপনৈসমূহে এই বছৰ সংহাৰী ৰূপ ধাৰণ কৰিছিল। ইতিমধ্যে সহস্ৰাধিক পৰিয়াল গৃহহীন হ'ল। গৰাখহনীয়াত জাহ গ'ল শ কৃষিভূমি, উচন হ'ল খেতিপথাৰ। নৈৰ বুকুত বিলীন হ'ল অৰ্ধ শতাধিক পৰিয়াল। পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে নৈপৰীয়া ৰাইজৰ। আজি আমি ক'বলৈ ওলাইছোঁ মানিকপুৰ উন্নয়ন খণ্ডৰ অধীনস্থ হাপাচাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাৰুগাঁও নাচনগুৰি এলেকাৰ নৈপৰীয়া ৰাইজৰ বতৰা। ওলাই পাছে নধৰা এই নৈপৰীয়া ৰাজ্যৰ দুখ যন্ত্ৰণা বুজিবলৈ আহৰি নাই চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধি। স্থানীয় ৰাইজে দিয়া অভিযোগ মতে বাৰম্বাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ পাছতো আইনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সৎ ইচ্ছা প্ৰকাশ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। বিগত বৰ্ষত প্ৰাক্তন বিধায়কগৰাকীয়ে বাঁহৰ পাৰ্কো বান্ধৰ বাবে কিছু টকা দিছিল, কিন্তু আইনৰ প্ৰবল হতত এই পাৰ্কসমূহ নৈৰ বুকুত জাহ যায়। এই বছৰ আইনৰ প্ৰবল খহনীয়া চলি থকা বুলি বাৰম্বাৰ খবৰ দিয়াৰ পিছতো পঞ্চায়তৰ সভানেত্ৰী হাবিবা খাতুনকে ধৰি জলসংমণ্ডল বিষয়া তথা বিধায়ক আব্দুল বাতিন খটকাৰে 1 মিনিটৰ বাবেও বন্যাক্ৰান্ত ৰাইজৰ ওচৰত থিয় হোৱা দেখা নগ'ল। কোনোবা আহিছিল নেকি গভৰ্ণমেণ্টৰ পৰা কিবা হেৰি মানুহ নদীৰ বান্ধ দিয়া নাই? এই যে বাঁহৰ যে কিমানবিলাক যে কৰি আছে পাৰ্ক যে বনাইছে এইবিলাক ৰাইজে দিছে ন? এতিয়া চৰকাৰীভাৱে এটা পইচা দিয়া নাই মৰা মানুহ ঘৰ বাৰী ভাঙবাৰ আমি যে মাটি ঘর নিছুন ভাঙি অত নিছুন চলছে আরো নিচে নিচে তোমার হচ্ছে তাই কোবা আর এই ঘর একটা ওই ঘর একটা আছে একটা মোটামুটি ঘর গুনগুন নব্বই করে নেবো। মোটামুটি কিমান মান গেছে তথাপি 50-60? এই যে এনজিঅ' বিলাকে যে কিবা চাউল পাতি যে দিয়ে সেইবিলাক দিয়ে নাই নেকি? আমরা জানি না আমি পয়সা বাঁচান ওরা খাটো এনে মুখে গাও বানি ইন্দ্র সাল ডাউনি গাইলো বানভানি সময় যে এরা ঘর ভাঙে হেসু কি খবর দিল নাকি আর চাল দি তুই তুলতি কোনে খবৰ নিদিলে মানে আপোনাৰ? আমার দেওয়ানি আমার ক্যাম্পর দেওয়ানি এই যে হানি স্থানীয় ৰাইজে ৰিভিউ অসমক অভিযোগ কৰাৰ মতে এই বছৰো যোৱাবাৰৰ দৰে বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰা ৰাজ্যৰ বাবে কেইবাটাও স্বেচ্ছাচাৰী সংগঠন অঞ্চলত খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও নাচনগুৰি গাঁৱৰ মুখীয়া হাফিজ আলীয়ে গৃহহীন কৰা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান নকৰিলে বুলি প্ৰকাশ কৰিছে বান আক্ৰান্তসকলে। নিউজ ডেস্ক ৰিপৰ্ট ৰিভিউ অসম।